হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আৰু আজি আমাৰ ইফালে বতৰ বহুত ডাৱৰীয়া, অলপ অলপ চিপচিপীয়া বৰষুণো দি আছে। তথাপিও যিহেতুকে আমি এগ্ৰিকালচাৰ ফালৰ পৰা আমি যিহেতুকে বীজ দিছিলে, আলুৰ বীজ এইখিনি দেখিছে, সৰু সৰু আলু, তাত এইখিনি মানে আমি ৰুবলৈ লৈছোঁ। আৰু বহুত বস্তু পাইছিলোঁ, মটৰ পাইছিলোঁ, আলু পাইছিলোঁ, সৰিয়হ পাইছিলোঁ। আৰু আজি আলুখিনি ৰুই দিম বুলি ভাবিছোঁ। তাকে ইমান যদিও ঠাণ্ডা পৰিছে, ঠাণ্ডা পৰাটো মানে কিন্তু এনেদৰে হৈছে মানে খেতিৰ কাৰণে বহুত সুন্দৰ বতৰ দিছে। আৰু সেইটো কাৰণে আমাৰ গাঁৱৰ চবে মানে লাগি আছোঁ। আৰু আমিও আজি খেতি যে আলু ৰুবলৈ আহিছোঁ। আমি এতিয়া ৰুম আৰু কি ৰুইছোঁ আপোনালোকক দেখুৱাম। মোৰ আগৰ ভিডিঅ'ত আপোনালোকে দেখিছিলে যে কবি পুলি ৰুই আছিলোঁ। আৰু কবি পুলিখিনি এয়া চাওক অলপ বাঢ়ি আহিছে। আৰু আজি বৰষুণ পাই বহুত ধুনীয়া হৈ গৈছে। পুলিখিনি চায়ে মনটো ভাল লাগিছে। এয়া দেখিছে, মই আজি আলু ৰুইছোঁ ঘৰত খাবলৈ বুলি। অলপ বেছি ডাঙৰ বাৰীটো নহয়, সৰু সৰু বাৰী, তথাপিও মানে নিজে খাবলগীয়া হিচাপে অলপ জোখত ৰুইছোঁ। আৰু যিহেতুকে আমাক চৰকাৰে ইমান সুবিধা দিছে, আমি যাতে নিজকে নিজে স্বাৱলম্বী হ'ব পাৰোঁ। আমি কিছুমানে আকৌ সেইবিলাক কৰিবলৈ টান পাওঁ আৰু নিজেই সদায় কিনি খোৱাটোৱে মানে বিচাৰোঁ, কিন্তু তেনেকুৱা হ'ব নালাগে। আৰু আমি নিজেই অলপ চলপ হ'লেও খেতি কৰিব লাগে। এইটো এনেকৈ লগাই দিছোঁ, তাৰ ওপৰত অলপ অলপ মাটি দি দিম, যাতে আলুখিনি ঢাক খায় আৰু গজালি মাৰিব ভালকৈ। আগতে হাল বোৱা সময়তে মই চূণ দিয়া আছে, নহ'লে পৰুৱাই ধৰে, আলুবিলাক মানে পৰুৱাই খাই দিয়ে। সেইটো কাৰণে আগতে আমি চূণ তুণ দি মেলি একেবাৰে হাল বাইছোঁ। ইফালে আকৌ আমি ফ্ৰেঞ্চবিনো ৰুইছোঁ। চব যিমানখিনি গুটি দিছিলোঁ গোটেইখিনি গজালি মাৰিলে, এতিয়া দুপাত হৈছে। চাই ভাল লাগিছে মানে। আৰু ৰাতি অলপ অলপ চিপচিপীয়া বৰষুণ দিলে, মাটিখিনি একেবাৰে শুকান হৈ আছিলে। আৰু আজি ৰাতি বৰষুণ পাই মাটিখিনি বহুত ধুনীয়া হৈ গ'ল, ফুৰফুৰীয়া। চাওকচোন ইমান ধুনীয়া মাটি। এতিয়াও বৰষুণ দি আছে অলপ অলপ। আৰু আমাৰ ইফালে চবেই, আমাৰ বৰমাহঁতৰ ঘৰতো পূৰা চবেই কামত লাগি আছে, আলু ৰুই আছে। আকৌ ইফালে সৰিয়হ শাক সিঁচি আছে, শাক পুলি ৰুই আছে এই ডাৱৰীয়া বতৰত। আৰু মাটিখিনিও ভিজি গ'ল বৰষুণ পাই, সেইটো কাৰণে বহুত আৰু চবেই কামে কাজে লাগি আছে। আৰু